সমূহ ৰাইজক শাৰদীয় দুৰ্গা পূজা আৰু দুৰ্গা উৎসৱৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালো তামাৰহাট থানা নাগৰিক সমিতিৰ তৰফৰ পৰা। আই দুৰ্গাৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰক তেখেতে যাতে এই বিশ্বৰ মংগল কৰে, ভাৰতবৰ্ষৰ মংগল কৰে, আমাৰ অসম ৰাজ্যৰ মংগল কৰে, অসমবাসীৰ মংগল কৰে আৰু আপোনালোকৰ যাতে মংগল হয় সেইভাবে দুটামান মেছেজ মই আপোনালোকক দিব বিচাৰোঁ। আপোনালোকে যেতিয়া নিজৰ সন্তানক লৈ প্ৰতিমা দৰ্শনৰ বাবে যাব তেতিয়া আপোনালোকে নিজৰ সন্তানৰ প্ৰতি লক্ষ্য ৰাখিব। পূজাৰ সময়ত বাট পথত বহুত ভিৰ হয় আৰু যাতে কোনো ধৰণৰ বেয়া ঘটনা সংঘটিত নহয় তাৰ বাবে নিজৰ সন্তানৰ প্ৰতি বাটেৰে চলাচল কৰাৰ সময়ত লক্ষ্য দিব। পূজা পেণ্ডেল আৰু মণ্ডপসমূহত আমাৰ নাৰীৰ যাতে কোনো ধৰণৰ শালীনতা ভংগ কোনোৱে কৰিব নোৱাৰে সেইভাবে বিশেষ সজাগ থাকিব পূজা পেণ্ডেলৰ কমিটি আৰু কমিটিসমূহে। লগতে পূজা মণ্ডপ পূজা পেণ্ডেলত অগ্নি নিবাৰকৰ কিছু ব্যৱস্থা আপোনালোকে কৰি ৰাখিব যাতে ঈশ্বৰ নকৰক কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'লে তৎকালীনভাৱে আপোনালোকে প্ৰাথমিক ব্যৱস্থাখিনি ল'ব পাৰে। আৰু যিসকলৰ যান বাহন আছে আৰু যিসকলৰ যুৱ প্ৰজন্মই পূজাৰ সময়ত বাইক চলাচল কৰিব তেতিয়া আপোনালোকে সকলোৱে আমাৰ যি আইন আছে সেই আইন উলংঘা কৰি বাইক চলাচল নকৰিব, কিয়নো পূজাৰ সময়ত বিভিন্ন ভক্তপ্ৰাণ ৰাইজে বাটেৰে চলাচল কৰে নিজৰ সৰু সৰু সন্তান আদিক লৈ, তাৰ প্ৰতি লক্ষ্য ৰাখিব। দ্ৰুতগামী বাইক আপোনালোকে পূজাৰ সময়ত নচলাব। যিখিনি প্ৰশাসনে নিয়ম নীতি বান্ধি দিছে তাৰ ভিতৰত আপোনালোকে যান বাহনখিনি চলাচল কৰাৰ প্ৰয়াস কৰিব। ইয়াকৈ সকলোৰে মংগল কামনা কৰিলোঁ আই দুৰ্গা চৰণত। ইয়াকৈ মই এইখিনি কথা আপোনালোকক ওচৰত ৰাখিলোঁ আৰু সকলোৰে মংগল হওক, বিশ্বৰ মংগল হওক, সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।